মন তই ওলা চিৰিয়াখানা চাবলৈ নাযাওঁ নেকি কিয় নাযাম আকৌ মই ওলাই গৈ আছো তোমাৰো আমি চব ওলাই মেলি ৰৈ আছো গৈ আছো যাওঁ বহি দাদা টিকেট দিয়ক কিমান টকা টিকেটত এটা টিকেটত 10 টকা এইটো লওক 40 টকা আৰু 4টা টিকেট দি দিয়ক এতিয়া আপোনালোক যাব পাৰে বাহটো কিমান ধুনীয়া হাতী চা ঐ হাতী বুলি ক'ব নাপায় গণেশ বাবা বুলি ক বল এতিয়া বেলেগ জন্তু চাওঁগৈ বল এই বান্দৰকেইটা কিমান ধুনীয়া কল এটা আনিব লাগিছিল বান্দৰক দি দিলোহেঁতেন তই বান্দৰক কল নোখোৱালেও হ'ব বল এতিয়া বেলেগ জন্তু চাওঁগৈ এইটো তই মোৰ পৰা শুনি কৈছ ঐ কাজিয়া নকৰিবি বল এতিয়া বেলেগ জন্তুকে চাওঁগৈ বল যাওঁ এয়া ধুনীয়া ধুনীয়া জেব্ৰা দেখোন এয়া ধুনীয়া ধুনীয়া জেব্ৰা দেখোন এয়া বহুত পুৰণা জন্তু কিমান মৰম লাগিছে জেব্ৰা কেইটা আৰু কিবা বেলেগ চাওঁগৈ বল বাপৰে বা এইটো দেখোন বাঘ হৰি কৃষ্ণ আৰু মই এনেকুৱা বাঘ জীৱনত দেখা নাই দেই আমাক যদি এই খাই পেলাই কি হ'ব সেই সি ভিতৰতে আছে আমাক সেই কেনেকে খাব হ'ব এতিয়া ইয়াৰ পৰা বল এটা বাঘ তালৈকে চাই থাকিবলৈ মন নাই কিমান ভয় লগা বাঘ হ'ব এতিয়া ইয়াৰ পৰা যাওঁ কিবা বেলেগ জন্তু চাওঁগৈ আজৰি মা ইমান ডাঙৰ সিংহ কি হ'ল ঐ কিয় তেনেকে দেদাই আছ এইটো চাও কিমান ডাঙৰ সিংহ আজৰি মা ইমান ডাঙৰ সিংহ মই জীৱনত দেখা নাই দেই সঁচাকে ইমান ডাঙৰ সিংহ আৰু চাওঁ দেই বল ঘৰলৈ বল ইমান ডাঙৰ সিংহ দেখা পিছত মই ইয়াত থাকিব নোৱাৰো সঁচাকে ঘৰলৈ যাওঁগৈ আৰু দেই ইমান ডাঙৰ সিংহ বাপৰে বা মোৰ ভয়ে লাগি গৈছিল দেখি পেলাই বন্ধুসকল আপোনালোকে দেখিলে কিমান ডাঙৰ সিংহ আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব যদি আপোনালোকে আমাৰ ভিডিঅ'টো চাই বেয়া পালে তেন্তে হ'লেও লাইকেই কৰিব ছাবস্ক্ৰাইব কৰিব কাষতে থকা বেলটো দবাই দিব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এতিয়া বাই বাই